তাতে কৰি দিম খালি আজিতো কোনো ৰকম আমি ইমান ডাঙৰ আৰু তেওঁলোকে আচলতে বিজেপিসকলে খুব ভয় কৰিছে কিবা হৈ গ'ল আৰু এতিয়া আমাক এনেও বাধা দিব পুলিচসকলে আমাক দিলে ডিচিয়ে নিদিয়ে পুলিচে কৈছে যে ঠিক আছে এইটো কৰিব পাৰে বুলি কৈছে সেইকাৰণে আমাক আৰু ডিচিয়ে কি জানে প্ৰথমতে সংবাদদাতাসকলক মই ধন্যবাদ দিছোঁ আৰু আমাৰ APHLC যিমান ইয়াত সহযোগ কৰিছে সহযোগ কৰিব আকৌ আহি থাকিব তেওঁলোকক মই ধন্যবাদ দিছোঁ ৰাইজক মই ধন্যবাদ দিছোঁ ৰাজ্যে আমাক ছাপোৰ্ট কৰাৰ কাৰণে আমি আজি APHLCয়ে ইয়াত হাংগাৰ ষ্ট্ৰাইক কৰিছোঁ আমাৰ প্ৰগ্ৰামটো আমাৰ এপ্লিকেশ্যনটো DC আৰু SP এপ্লিকেশ্যন দিছিলোঁ সেই এপ্লিকেশ্যনটো আমি কৈছোঁ 3 দিন আমি ইয়াত বহিম এই ৰংনিহাং ভবদি ৰংখেলান বোলা ঠাইত কাথলিক চাৰ্চৰ সন্মুখত কিন্তু এইটো এই আমি যিটো বহিছোঁ এইটো চাৰ্চৰ বস্তু নহয় স্কুলৰ বস্তুও নহয় এইটো গাঁৱৰ পৰা আমি পাৰ্মিশ্যন লৈছোঁ থাকিব পাৰে কাৰণ এতিয়া স্কুলো নাই স্কুল খোলা নাই সেইকাৰণে আমি ইয়াত লৈছোঁ কাৰণ কাৰ্বি আংলঙত হ'লে ডিফু হ'লে আমাৰ ডেমনষ্ট্ৰেশ্যন কৰিবলৈ ক'তো জেগা নাই চব নষ্ট কৰি থৈ দিলে গুৱাহাটীততো ময়দান আছে কিন্তু ইয়াত আমাক ময়দানো নিদিলে সেইকাৰণে আমি আজি ইয়াত হাংগাৰ ষ্ট্ৰাইক কৰাটো 50 বছৰ হৈ গ'ল আমাক অট'নমাছ ষ্টেট কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কাৰণে আইদাৰ জইণ্টলি ছেপাৰেটলি বুলি তাত লিখা আছে অট'নমাছ ষ্টেট দিম বুলি কিন্তু এতিয়ালৈকে অট'নমাছ ষ্টেট কনষ্টিটিউশ্যনতো দিলে কিন্তু কনষ্টিটিউশ্যনটো ইমপ্লিমেণ্ট নকৰিলে সেইকাৰণে আৰ্টিকল 244A টো ইমপ্লিমেণ্ট কৰিব লাগে অট'নমাছ ষ্টেট ইয়াত সোনকালে ক্ৰিয়েট কৰিব লাগে কাৰ্বি আংলং আৰু ডিমা হাছাও জইণ্টলি অৰ ছেপাৰেটলি আমি আপত্তি নকৰোঁ এইটো কৰিব লাগে বুলি আৰু এটাটো আমি 125th কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিলত যেতিয়া আনন্দ শৰ্মা কমিটি আহিছিল তেতিয়া আমি লিখিতভাৱে দিছিলোঁ আৰু এখেতে একচেপ্টো কৰিলে যে আৰ্টিকল 243D যিটো কৈছে পঞ্চায়ত মানে বাই যিকোনো নাম হ'লে হ'ব বুলি তাত লিখা আছে বাই হোৱাট এভাৰ নেম কল বুলি কৈছে সেইকাৰণে আমি ডিমাণ্ড কৰিছিলোঁ আৰু আনন্দ শৰ্মা কমিটি ৰিপৰ্টতো তাত লিখা আছে আমাৰ ডিমাণ্ড কথাটো আমি শ্বেৰৱান কেব লাগে কাৰ্বিসকলৰ কাৰণে কুকিসকলৰ কাৰণে তুলচুং ৱাইচা লাগে ৰেংমাসকলৰ কাৰণে ইঞ্জন তিৰুপনিউ সংসাদৱেন লাগে আৰু খাচী কাৰণে দৰবাৰ স্নং লাগে গাৰোৰ কাৰণে শংখ দিলগাপ্পা লাগে শ্যামৰ কাৰণে মুকপম চাহুবান লাগে বড়োসকলৰ কাৰণে গামিয়াৰী আফাদ লাগে আৰু তিৱাসকলৰ কাৰণে বেলেগ আছে আৰু বেলেগ ট্ৰাইবসকলৰ নিজৰ আছে সেইটো নিজৰ নামত যিটো আগৰ পৰা চলি আছে সেইবিলাক পঞ্চায়তে থাকিব লাগে বুলি আমি ডিমাণ্ড কৰিছোঁ কিন্তু এতিয়া 125th এমেণ্ডমেণ্ট বিলত লিখা আছে যে আমাৰ 6th শিডিউল কাউন্সিলটো পঞ্চায়ত নিচিনা সমান কৰিব পঞ্চায়তৰ লগত বুলি ক'লে সেইকাৰণে আমি এইটো অপ'জ কৰিছোঁ যে এইটো কেতিয়াও সমান কৰিব নালাগে কাৰণ আৰ্টিকল 243M তো লিখা আছে আৰ্টিকল 243M তাতো লিখা আছে যে 6th শিডিউল এৰিয়াটো পঞ্চায়ত থাকে মানে প্লেইন ডিষ্ট্ৰিক্টসকলৰ পঞ্চায়ত থাকিব নালাগে আমাৰ নিজৰ পঞ্চায়ত থাকিব পাৰে এইটো 6th শিডিউল paragraph 3 EGF মতে আমি নিজৰ পঞ্চায়ত থাকিব লাগে এইটো বুলি কৈছে সেইটোহে আমি ডিমাণ্ড কৰিছোঁ আৰু এটা CM ছাৰে এটা অভিযোগ দিছে যে জেআই কাঠাৰে 6th শিডিউল লৈ আৰু কাষ্টমাৰী লৈ পাহাৰীয়া জিলাৰ মানে ৰাইজৰ মাজত এটা মানে অপপ্ৰচাৰ চলাইছে একচুৱেল ফেক্টটো তেওঁলোকে কোৱা নাই আৰু তেওঁলোকে
একচুৱেল যোনটো সংবিধানত যোনটো ৰাইটছ দিছে তেওঁলোকে এতিয়া বিধানসভা সমষ্টিত গৈ তেওঁলোকে এইটো প্ৰচাৰ কৰি আছে এইটো তেওঁলোকে অপপ্ৰচাৰ কৰিছে বুলি কৈছে তেওঁলোকে পইণ্ট আউট কৰক লিখি পেলাই দিয়ক না কোনটো আমি লিখি পেলাই দিয়ক মইতো লিখি পেলাই দিছোঁতো কিতাপ লিখিলোঁতো মই সেইটো কিতাপ কি কি ভুল আছে বা আমি কোৱা কি ভুল আছে লিখি পেলাই জনাই দিয়ক আমি ইংলিছত দিয়ক কাৰ্বি ভাষাত দিয়ক অসমীয়াত দিয়ক তেওঁলোকে লিখিবলৈ বহুত ৰিচোৰ্চ আছে টকা আছে নহয় জানো কৈ দিয়ক মই কৈছোঁ মইতো একেবাৰে মই এক্সপাৰ্ট মইহে চব জানো বুলি মই কোৱা নাই আপোনালোকে যদি ৰাইজে যদি জানিব খোজে নিজে কিতাপ কিনি পেলাই পঢ়ক না কিটো বাধা আছে আৰু এটা কথা 125 ইমপ্লিমেণ্ট হ'লে কাউন্সিলত অধিক ক্ষমতা আহিব পাৱাৰ বাঢ়িব সেইটো লৈ আপোনাৰ অপপ্ৰচাৰ কৰিছে কি পাৱাৰ আহিব 280 আৰ্টিকলছ বুলি তাৰ পৰা ডাইৰেক্ট ফাণ্ডিং হ'ব ডাইৰেক্ট ফাণ্ডিং আৰ্টিকল 280 এমেণ্ড নকৰা আগতে নকৰাকৈ আমাৰ মেঘালয় গভৰ্ণমেণ্টে ষ্টেট গভৰ্ণমেণ্টৰ পৰা চিধা দৰবাৰ স্নঙলৈ টকা পঠিয়ায় তেওঁলোকে ডাইৰেক্ট ফাণ্ডিং কৰে ইয়াত কিয় কৰিব নোৱাৰে ইচ্ছা হ'লে আমাৰ অট'নমাছ কাউন্সিল আজিয়ে কৰিব পাৰে ডাইৰেক্ট ফাণ্ডিং তেওঁলোকৰ টকা যিমান আছে আমাৰ গাঁওবুঢ়াসকলক পঠিয়াই দিয়ক না কিয় নপঠায় মেঘালয়ত যদি পাৰে ইয়াত কাৰ্বি আংলঙত কিয় নকৰে টকাটো তেওঁলোকৰ হাততে আছে PND পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আমাৰ কাউন্সিল আণ্ডাৰতে আছে টকা তাতে আছে তেওঁলোকৰ ইচ্ছা হ'লে আমাৰ এই ৰং আচাৰসকলক ক্ৰাসকলক কাৰাসকলক কিয় তেওঁলোকে নপঠিয়ায় পঠিয়াই দিয়ক সোনকালে আমি সেইটো ডিমাণ্ড কৰিছোঁ আৰু যদি 280 এমেণ্ড কৰিব লাগিব হয় কৰক আমাৰ আপত্তি নাই কৰিব লাগে আৰ্টিকল 280 ক্লজ 3 পাৰা A তাতে সাব ক্লজ A তাতে ইউনিয়ন এণ্ড ষ্টেট বুলি তাত লিখা আছে তাত ইউনিয়ন ষ্টেট এণ্ড অট'নমাছ ষ্টেট অৰ অট'নমাছ কাউন্সিল বুলি তাত সোমোৱাই দিব লাগে তেতিয়া আমাৰ ফাইনেন্স কমিশ্যনে আমাক টকা দিবলৈ অট'নমাছ কাউন্সিল আৰু অট'নমাছ ষ্টেটক টকা দিবলৈ ফাইনেন্স কমিশ্যনে ৰিকমেণ্ড কৰিব পাৰিব PGR আমি MP ইলেকশ্যন আগত তো আমি বহুত ডেমনষ্ট্ৰেশ্যন কৰিলোঁ খেৰণিত আৰু তাৰ আগততো এতিয়া মই এই পাব্লিক লাইফ সোমোৱা আৰম্ভৰ পৰা কি PGR VGR কাক কয় এই কথাটো মই কৈছিলোঁ আৰু PGR VGRটো প্ৰত্যেক ভিলেজতে প্ৰত্যেক গাঁৱতে থাকিব লাগে স্পেচিয়েলি VGRটো সেইটো বুলি কৈছিলোঁ আৰু PGR VGRটো কোনো মানুহে এনক্ৰচমেণ্ট কৰিব নোৱাৰে কাৰণ PGR VGRটো গৰু ছাগলী মহ তাত চৰিয়াবলৈহে তাত ৰিজাৰ্ভ কৰা হৈছে সেইকাৰণে আমাৰ কাৰ্বি আংলঙত যিমান PGR VGR আছে তাৰ পৰা এভিকশ্যন কৰিব লাগে এভিকশ্যন কৰিবলৈ আমাৰ কাউন্সিলসকলক MLA MP সকলক অথৰিটি দিয়া হ'ল ইলেকশ্যনত ইলেকশ্যনটো ফাং ফুং খোৱাৰ কাৰণে নহয় কাম কৰিবলৈ কাৰণে ইলেকশ্যন পতা হয় সেইকাৰণে ইলেকশ্যন পাতিলোঁ তেওঁলোকে জিকিলে আৰু তেওঁলোকক আকৌ মানুহে সহায় কৰিব লাগে বুলি কি কয় তাৰমানে সেই ইলেকশ্যনটো অৰ্থ নাই এনেকুৱা হৈ গ'ল নহয় জানো এতিয়া আৰু আমাৰ CM EM সকলে MP সকলে সদায় CM খোৱা বুলি কয় MP খোৱা MLA খোৱা বুলি কয় কেঁচু বুলি কাৰ্বি ভাষাত CM কেঁচু EM কেঁচু MP কেঁচু বুলি কয় কেঁচু মানে খোৱা কিন্তু কাম কৰাটো তেওঁলোকে নকৈ পেলাই কেঁচু খোৱা বুলি কয় এইটোতো বৰ বেয়া কথা আমি কেতিয়াও তৰুণ গগৈ থাকোঁতে ফৰ এক্সাম্পল বা এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া মুখ্যমন্ত্ৰী খাই থাকোঁতে বুলিতো কেতিয়াও নকয় হয়নে নহয় কিয় ইয়াত কয় কাৰ্যকালত বুলিহে কয় মুখ্যমন্ত্ৰী কাৰ্যকালত বুলিহে কয় কাৰ্য মানে কাম
ইয়াত কিয় কাম বুলি নকয় সদায় খোৱা বুলি কৈ থাকে এইটো আমি অপ'জ কৰোঁ এইটো আৰু সেইকাৰণে এই PGR VGRৰ পৰাটো ইভিকশ্যন কৰিব লাগে এতিয়া তেওঁলোকে কৈছে সুপ্ৰিম কোৰ্ট অৰ্ডাৰো আছে ইভিকশ্যন কৰিব লাগে বুলি 22 জন মানুহে ষ্টে অৰ্ডাৰ আনিছে 22 জন মানুহ এতিয়া কাউন্সিলে সেই 22 জন মানুহক এভিকশ্যন কৰিব নালাগে বাৰু কিন্তু তাত আৰু 800 নে 900 জন আৰু আছে তেওঁলোককতো এভিকশ্যন কৰিব পাৰে কিয় নকৰে তেওঁলোকে আৰু তাত স্বাৰ্থে ফাংচু কেছ আছে হাইকোৰ্ট অৰ্ডাৰ দিছে সেই বিহাৰীসকলক এভিক কৰি পেলাই স্বাৰ্থে ফাংচুৰ মাটি 21 বিঘাকৈ ওপৰ সেই মাটিটো আকৌ স্বাৰ্থে ফাংচুক দিব লাগে বুলি কয় এতিয়া সেইটো এভিক নকৰে কিয় সেইটোতো ষ্টে কৰা নাই নহয় কোনো ষ্টে কৰা নাই কিয় এভিকশ্যন নকৰে আমাৰ কাউন্সিলে সেইকাৰণে কাউন্সিলে নিজৰ কাম নকৰে মাত্ৰ খোৱা কথাই সদায় কয় সেইকাৰণে যদি কাম কৰিব খোজে ইলেকশ্যন জিকাটো তেওঁলোকক অথৰিটি মেণ্ডেট দিছে কাম কৰিবলৈ ইলেকশ্যনটো ফাং ফুং কাম নহয় এইটো খেলা কাৰবাৰ নহয় খেলিবলৈ নহয় খাবলৈ কথা নহয় এইটো থেংক ইউ